अरे बनी সৰু বাপৰে এনেকুৱা ফুলকবি ক'ত দেখিছে আপোনালোকে ধুনীয়া হৈছে বা টেষ্টি টেষ্টি আগত আপোনালোক সকলো ভালে আছে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'ত আৰু এতিয়া আমি বৰ্তমান আছোঁ আলু পথাৰৰ মাজত ধুনীয়াকৈ বহি আছোঁ আৰু আমাৰ শাক চব্জি যিহেতু চাইছোঁ আৰু অলপ আগতে মই মৰিগাঁৱৰ পৰা আহি পাইছোঁ যিহেতু থামলত দেখিছে শাক চব্জি আৰু লগতে বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন তো আমি মানে কাইলৈ আমাৰ ৰবি ভাইটি টিকলাটো যে লেংটা হয় এনিটাইম ঘূৰি থাকে সেই পোৱালিটো মানে বাৰ্থডে আছে তা আমি সকলোৱে মানে এতিয়া চেলিব্ৰেট কৰিম আপোনালোকক দেখুৱাম আৰু লগতে আমাৰ মানে চব্জি পথাৰটো অলপ দেখুৱাম কবি চবি আছে আৰু সম্পূৰ্ণকৈ মই আপোনালোকক পাছত দেখুৱাম কিন্তু এতিয়া থুলমূলকৈ দেখুৱাম আৰু জলকীয়াত পানী দিবলৈ আহিছোঁ এটা কথা থাকিল ক'বলৈ কোৱাচোন তোমালোকে কি ক'ম বুলি ভাবিছিলা কোৱা গুণ কৰি কোৱা জলদি কোৱা লাজ কৰিছেচোন ক এই মাত্ৰ যে আমি যে আছোঁ পথাৰৰ মাজত তিনিজনী আছোঁ ইয়াত কোনো লাজ কৰিবৰ কাৰণে একো দৰকাৰেই নপৰে কিন্তু যিসকলে আপোনালোকে চাবতে আপোনালোকৰ আগত মানে লাজ লাগিছে ইহঁতৰ কিন্তু আপোনালোকতো এতিয়া বৰ্তমান কাষত নাই তথাপি লাজ কৰিছে দেখিছেনে যদি চাই ভাল লাগে লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব আগৰি কি কোৱা গোটেইকেইজনী আজিকে গাইছ যিহেতু মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যিহেতু ঠাণ্ডা লাগিছে পথাৰ বহুত টাইম নাথাকোঁ তো গাইছ দেখিবলৈ পাইছে ধুনীয়া সেউজ পৰিৱেশৰ সেউজ চব্জি পথাৰ এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক কিমান চাব চাওকচোন মানে ডেট গ'ল না তো ডেট গ'ল তো এইটো চাওক এইটো ইমান সৰু বাপৰে এনেকুৱা ফুলকবি ক'ত দেখিছে আপোনালোকে এইকেইটা চাওক সেইটো বন্ধাকবি দিয়ক সেইটো বন্ধাকবি এইফালে ফুলকবি একদম আৰু কাষতে আছে লেহুন আৰু সেইখিনি পাতচল লেহুন আৰু লেহুন দেখিছেনে লেহুন আলু এতিয়া দেখিবলৈ পাইছোঁ ধুনীয়াকৈ জলকীয়াবোৰৰ মাজত একদম পানী দি আছোঁ আৰু এক ধুনীয়া পৰিৱেশত আছোঁ আৰু দেখিছেনে আৰু আমাৰ যিহেতু ঘৰৰ জলকীয়া প্ৰত্যেক বছৰ আমি ঘৰৰ জলকীয়া খাওঁ এবছৰ মানে গছবোৰ এতিয়া সৰু আছে যতন ল'লে ভাল হৈ যাব আপোনালোকৰ পাছলৈ দেখুৱাম দিয়ক কি কৰিবলৈ মূলা ধুনীয়া হৈছে কিন্তু ঘন বহুত হৈছে বাৰু যি কি নহওক দুবাৰমান হ'লে খালোঁৱে সেইটো মানে পিছতীয়া যিহেতু ধুনীয়া হৈছে ভাল লাগিছে এতিয়া পিঁয়াজ ধুনীয়াকৈ ৰুইছোঁ বেছি লোৱা নাই কেইটামান ৰুইছোঁ আৰু বাকীবোৰতো গজাই নাই বাৰু যি কি নহওক আবেলি সময়ত তেনেকৈ চব্জিত পানী দি শাক চব্জি চাই কিবা এটা ভাল লাগে আৰু টিং বস্তু দেখিবলৈ পাইছেনে বালি খুতুৱা শাক কি ধুনীয়া স্পেচিয়েল হৈছে গোটেই পথাৰটো আছে আপোনালোকক কি যে ক'ম আৰু মানে বহুত লোভ লগা বহুত ভাল পোৱা মানে এইটো শাক মোৰ আপোনালোকক দেখুৱাইছোঁ চাওকচোন কি ধুনীয়া হৈছে বা টেষ্টি বাকী যি কি নহওক আজি মানে খালোঁ আগবেলা তো এতিয়া নাখাওঁ আৰু হৈছে আলু ধুনীয়াকৈ হৈছে আৰু মানে বহা নাই দিয়ক এতিয়া বহুত দিন বাকী আছে গজি উঠিছেহে পানীটো দিয়া হোৱা নাই বৰ্তমান পানী দিম আৰু এই দুইজনী দেখিছেনে মোৰ লগত হেল্প কৰি আছে পানী কঢ়াইছে ধুনীয়াকৈ আৰু পানী দিছোঁ জলকীয়া খোবাত খাই দে আৰু আমাৰ মটমাত চাওঁ ব'লক আমাৰ মটমা পথাৰ বৰ বেছি ধুনীয়া হোৱা নাই পাছত হ'বগৈ এইটো গজি উঠিছে আৰু পানী দিছোঁ অলপ গছবোৰ পকা নিচিনা হৈছে দেখিছেনে আপোনালোকে মানে চুকটো মানে মটমাখিনি ইমান ধুনীয়া হৈছে যিকি এইখিনি মানে প্ৰত্যেক বছৰে ভালেই হয় দিয়ক কি নহওক আৰু ধুনীয়াকৈ হ'ব তেতিয়া আপোনালোকক দেখুৱাম মানে যোৱা বছৰ ভিডিঅ'ত আপোনালোকে বহুতখিনি দেখিছে নিদি হৈ গ'ল ধুনীয়াকৈ আলু অলপ চালোঁ এতিয়া ধুনীয়াকৈ যাওঁগৈ আৰু আপোনালোকক ভাবিছোঁ আজি মানে মৰিগাঁৱৰ পৰা অনা কেকটো অলপ দেখুৱাই দিওঁ আৰু যিহেতু কালি বাৰ্থডে তো কালি দেখিবই তথাপি অলপ দেখুৱাই দিওঁ ইহঁতে মানে চাব বিচাৰিছে মানে বহুত তেনেকৈ দেখুৱাম এতিয়া মানে খুলিলে মানে কাইলৈ আকৌ বেয়া লাগিব নহয় কাইলৈ চাবা দিয়া কাইলৈ চাবা না অলপ মানে আগবেলা ভাগতে কাটিম ৰাতি নকওঁ নহয় ঠাণ্ডা দিনত ভাবিছে ৰাতি 6টা বাজিছে আৰু আমি আহিছোঁ দোকানত কেক খাই আছে কিবা কিবি লৈ টোপলা বান্ধি লৈছোঁ আৰু মই কেক খাই আছোঁ এইফালে গংগা ভণ্টি চাওঁ তুমি কি লৈছা বাপৰে মোৰো ধেৰ চকলেট আছে তো এনেকৈ আৰু এইফালে আইতা গৈ আছে ধুনীয়াকৈ খাই লওঁ এতিয়া বাছ এনেই খাব মন গ'ল খাই আছোঁ মৰ্টনৰ বক্সৰ বিস্কুট চিপছ মৰ্টন আদি সকলোবোৰ চকলেটবোৰ আছে তাক মানে এইটোৱে দিম ভাবিছিলোঁ চিলেট দিম কিতাপ দিম কিন্তু তাই এতিয়া একো বুজি নাপায় কিন্তু চিলেটটো আছে বৰ্তমান তো সেই গতিকে ভাবিলোঁ কি চকলেট বিস্কিট
এইবোৰকে দিয়া বস্তু বাহানি কিনি আনিব পাৰিলোঁ হয়, কিন্তু টাইম নহ'ল যিহেতু বিশেষ কামৰ কাৰণে গৈছিলোঁ। কেকটো ল'লোঁ আৰু আহিলোঁ। আৰু এনেও তাৰ কালি বাট দেখি বহুত বস্তু পাব খাবলৈ, তাত একো টেনশ্যন নাই বাৰু। ঠাণ্ডাত ফ্ৰিজত ভিতৰত থ'ব লাগে, আৰু কেনেকৈ মই টেবুলত থৈ পেলাই পাহৰি আছোঁ দেখিছেনে? একদম মাথাটো বেয়া হৈ গৈছে মোৰ। এয়া দেখিছেনে? চাওঁ কেনেকৈ কৰিলা কোৱা? আগছে আৰু আঠা লগাই দিছ আৰু ল ভাল লাগিছে দিয়া। কিন্তু সেই পোৱালিটো এইটো বস্তুটো মূল্য বুজি পাব নে? ইমান সময়ৰ পৰা আঠা কাঠ মেচিনে আঁকিছা বনাইছা বা খোৱা মাল সি এইবোৰ বুজি নাপায় দিয়া। বহুত ভাল লাগিছে দেখিছা চন্দা মামা আৰু গাইছ। এতিয়া কাইলৈ লগ পাই আছোঁ। ঠাণ্ডা দিনত এনেকুৱা এটা জুই জ্বলিলে মানে জুই পোৱাৰ মজাই বেলেগ। আৰু সকলোকে গুড নাইট জনাইছোঁ, আৰু লগতে জুই এনেকৈ পোৱাই থাকোঁ। আপোনালোকক লগ পাম কাইলৈ মৰ্ণিঙত। আৰু দেখিছেনে ইমান ধুনীয়া জুই জ্বলিছে। জুইৰ কাষৰ পৰা উঠি যাবলৈ একদম ইচ্ছা যোৱা নাই। ধুনীয়াকৈ জুই পাই আছোঁ। বাকীবোৰ সকলো পোৱালিবোৰ পঢ়ি আছে, তো লগ পাই আছোঁ এতিয়া কাইলৈ। বাৰু গুড মৰ্ণিং গাইজ সকলোকে জনাইছোঁ। আৰু লগতে দেখিবলৈ পাইছোঁ ধুনীয়াকৈ মৰ্ণিং পূজা কৰা হ'ল। আৰু ধুনীয়াকৈ মানে 10টামান বজাত মানে ধুনীয়াকৈ কেক কাটিংটো হ'ব আৰু দেখিবলৈ পাইছে। নৰ্মেলি ঘৰত মানে পূজাটো কৰিলোঁ। এতিয়া দেখিবলৈ পাইছে কেকটোত লিখা আছে ৰবি বাপু। একচুৱেলি তাৰ নামটো ৰবি চৌহান, কিন্তু বাপুটো আমি লগাই দিছোঁ। আৰু ধুনীয়া এটা মমেণ্টত ধুনীয়া কেক। ভাল লাগিছেনে দেখিবলৈ? ভালে লাগিছে বাৰু। যি কি নহওক কাইলৈ আনা যিহেতু অলপমানটো বেয়া দেখিছে বাৰু, একো নাই দিয়ক, চলি যাব আজি। ৰবি দে মামি কোলা দেখিছ। ৰবিবাৰ কি হ'ল, আমাৰ মাজু মামাৰ ল'ৰা, আৰু তাৰ নামটো মই থৈছিলোঁ। তাৰ জন্ম হৈছিল দেওবাৰ, আৰু এই বছৰ মানে তাৰ 5 বছৰ সোমাবহি। আৰু স্কুল যাবলৈ হ'ল তাৰ। ধুনীয়াকৈ তাক স্কুল নিব লাগিব। আৰু ধুনীয়াকৈ আইতাক মৰমত কেক খুৱাবলৈ গৈছে। নৰ্মেলি বাৰ্থডেটো পাতা গৈছে। একচুৱেলি তাৰ বাৰ্থডে পতা ইমান হেৰি নাছিল, কিন্তু সৰু পোৱালি যিহেতু তো বাৰ্থডেটো নৰ্মেলি পাতিছোঁ। একচুৱেলি বহুতকেইটা বাৰ্থডে আহি আছে, আৰু কিমাননো ল'ৰা ছোৱালীক বাৰ্থডে চেলিব্ৰেশ্যন কৰিবা। নৰ্মেলি কিবা কিবি খুৱাইছোঁ আৰু প্ৰসাদত। লগতে মাছ মাংস গাহৰি এইবোৰতো অনা গৈছে, কিন্তু মইতো নিৰামিষ খোৱা মানুহতো নিৰামিষ ধুনীয়াকৈ দালি ভাত খাইছোঁ, আচাৰ লৈছোঁ, বিলাহী টপ, আৰু কি লাগে। বাৰ্থডে নৰ্মেলি চেলিব্ৰেট কৰিছোঁ। আৰু আজিলৈ ইমানখিনি আছে, বেছি দীঘলীয়া ভিডিঅ'টো নকৰোঁ। ভণ্টিহঁতক বগৰী আনিবলৈ পঠাইছোঁ, বগৰী খাম। আৰু আজি মানে নৰ্মেলি বাৰ্থডেটো চেলিব্ৰেট কৰিছোঁ, যিহেতু তাৰ মানে বহুত ইচ্ছা আছে। আৰু তাৰ কিন্তু কেমেৰাৰ আগত আনিম, তাৰতো একো কথা নকয়েই এনেও। তো আপোনাক নৰ্মেলি দেখুৱাইছোঁ। আৰু নেক্সট কাইলৈ মানে এটা বহুত ভাল ব্লগ আহি আছে, আপোনালোকে চাব, নাপাহৰিব। তো লগ পাইছোঁ নেক্সট ব্লগত।